हेलो फ्रेंड्स, मैं आज केঁচা हालधि नरसिंह भेदाइलता बनाम। रातिपुवाई गोटेइखिनि जोगार करि लैছোঁ, गछर পৰা ছিগি আনিলোগৈ। তাৰ পৰা মিক্সিত পিচিবৰ কাৰণে হালধি আৰু ভেদাইলতাখিনি কুটি ল'লোঁ, পেষ্ট বনাই লওঁ প্ৰথমে। তাৰ পৰা কেৰাহীখন বহাই দিলোঁ, মিঠাতেল অকণমান দি পেলাই তাৰপিছত তেলখিনি গৰম হোৱাৰ পিছতে মই পাঁচফোৰণ কেইটামান দি দিলোঁ। পাঁচফোৰণ দিয়াৰ পিছতে আলু এটা সৰু সৰুকৈ কাটি দিলোঁ। সোৱাদটো ভাল লাগিব আৰু থিৰ হ'ব তৰকাৰীখন। তাৰ পৰা সোৱাদ অনুসৰি নিমখ অকণমান দি দিলোঁ, একেবাৰে দি দিছোঁ। তাৰ পৰা হালধি অকণমানো দি দিলোঁ, কম পৰিমাণে দিছোঁ কাৰণ কেঁচা হালধি দিছোঁ যে। তাৰ পৰা মছলা দি দিলোঁ, মছলা মানে শুকান জলকীয়া, জালুক আৰু নহৰু, আদাও দিব পাৰে আপোনালোকে। মই আদা ব্যৱহাৰ কৰা নাই। আৰু সেইখিনি মই ভালকৈ আলুখিনিৰ লগত ভাজি ল'ম। ভাজি লোৱাৰ পিছতে মই পেষ্টখিনি দি দিলোঁ। পেষ্টখিনি ভাজাৰ পিছতে অকণমান গৰম পানী দি দিলোঁ। উতলি থাকোঁতে এতিয়া মই মাছো দি দিছোঁ। বহুত টেষ্টি হ'ব খাবলৈ। আৰু আমাৰ তৰকাৰী ৰেডি। পূৰা ধোঁৱা ওলাই আছে দেই।